হেল্ল' ফ্ৰেণ্ডছ, ফাৰ্ষ্ট অফ অল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা নতুন ভিডিঅ' দেখাম। থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছে যে মই কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আজি ভাত পিঠাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ। মানে এইটো গাঁৱৰ সমাজৰ এটা পৰম্পৰা যে খেতি উঠাৰ পাছতে এইটো খোৱা হয়। আমি গাঁৱলীয়া হয়, পৰম্পৰাটো ৰক্ষা কৰি আছোঁ আৰু এতিয়া ঘৰত থাকি থাকিও মানে আমনি লাগিছে। সেইকাৰণে আৰু ভাল মাক কৈছোঁ আৰু ভাল বস্তু বনাই খোৱা আৰু সেইকাৰণে বনাইছে মায়ে। আপোনালোকক মই পূৰা দেখাই দিম কিদৰে বনোৱা হয়, কিদৰে আপোনাৰ পিঠাগুড়িৰ পৰা ভাত পিঠাটো বনায়। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু। মোৰ মা আৰু বায়ে পিঠাগুড়িটো খুন্দি আছে। এইটো ঢেঁকী হয়, এই আপোনালোকে ঢেঁকীত পিঠাগুড়িটো খুন্দি আছে। আৰু এইটো ঢেঁকী আপোনালোকে চাই লওক, পিঠাগুড়ি খুন্দি আছে। আৰু এডাল যিডাল দেখিছে এডাল মানে বাৰীৰ নিচিনা এডাল বহনি বুলি কয়, সেইডালে আপোনাৰ চাউলটো বহাই থাকে। আৰু মোৰ মা হয়, মায়ে পিঠাগুড়ি আপোনাৰ ঢেঁকী দি আছে আৰু বহায়ো আছে। আৰু এয়া বায়ে আপোনাৰ পিঠাগুড়িটো চালিবলৈ লৈ আছে, চালি আছে পিঠাগুড়ি। আপোনালোকে দেখি আছে কেনেকৈ। ভাত পিঠাটো বনাবৰ বাবে পানী উতলাই আছে, আপোনালোকে দেখিছে। এই দুখন চালনী হয়, এখন ভাত পিঠা বনাবলৈ আৰু এখন ভাত পিঠাটো কাঢ়িবলৈ কেৰাহীৰ ইউজ কৰা হয়। এই দুখন মায়ে অলপ ধুই আছে, লেতেৰা লাগি আছে, অলপ মায়ে ধুই দিছে। এতিয়া পিঠাগুড়িটো অলপ পানী দি পেলাই আপোনাৰ যেনেকৈ আটা বনোৱা হয়, ৰুটি বনাবলৈ আটা যেনেকৈ মঠা হয়, তেনেহ'লে অলপ মঠি লোৱা হয়, অলপ কোমলকৈ, যাতে এতিয়া আপোনালোকে চাই যাওক কিদৰে মঠা হয়। বায়ে ধুনীয়াকৈ এতিয়া পিঠাগুড়িটো মঠি দিলে, কমপ্লিট হৈ গ'ল। আপোনালোকে চাই যাওক। এতিয়া আপোনাৰ লাডু কৰি লোৱা যিটো পিঠাগুড়িটো, সেইটো এই চালনীখনত, ধুই থকা চালনীখনক কিদৰে ব্যৱহাৰ কৰিছে চাওক। ইয়াত এতিয়া আপোনাৰ দেখিছে পিঠাগুড়িটো কিদৰে সানি দিছে, আৰু তলে যিখন চালনীখনৰ ফুটাৰে এই গৰম পানীখিনিত পৰি গৈছে। আৰু আপোনালোকে চাই যাওক, তেতিয়া আপোনালোকে ভালদৰে গম পাব। মঠি লোৱা লাডুখিনি চালনীৰে উতলা পানীত দিয়া কমপ্লিট হৈ গ'ল। এতিয়া অলপ লৰাই দিয়া হ'ব, আপোনালোকে চাই যাওক। এতিয়া লৰাই দিছে অলপ, কিদৰে অলপ উতলিবলৈ দিয়া হ'ব। এতিয়া পিঠাটো সিজা হ'ল, আৰু অথনি যিখন দেখাইছিলোঁ মানে এইখন কাঢ়িবলৈ ইউজ কৰা হয়, কাৰণ হেতা টাইপৰে হয়। এইখন এতিয়া পিঠাটো কাঢ়ি দিয়া হয় আৰু কলপাতত মেলি দিয়া হয়, যাতে অলপ ঠাণ্ডা হ'বলৈ মেলি দিয়া হয়। পিঠাটো কঢ়া হৈ গ'ল। এতিয়া অলপ হেতাৰে অলপ মেলি দিয়া হৈছে, যাতে অলপ ভাপটো অলপ ওলাই যায়, ঠাণ্ডা হয়। যিহেতু ভাত পিঠাটো মাংসৰে খাম, সেয়া মাংস কাটি আছে, এতিয়া আপোনালোকে চাই যাওক। আৰু এয়া মাংস কাটি এতিয়া কমপ্লিট হৈ গ'ল। আৰু মাংসত দিবলৈ এয়া আদা নহৰু পিঁয়াজ কাটি আছে, আৰু মছলা খুন্দি আছে, আলু কাটি থোৱা আছে। আৰু যিটো হাঁহৰ মাংসৰ লগত কোমোৰা বেষ্ট হয়, চ' কোমোৰা দি থোৱা আছে। ভাত পিঠাটো বনায়ো এতিয়া কমপ্লিট হ'ল। এইখন কাঢ়িবলৈ ইউজ কৰা হেতাখন হয়, মই দাঙি দেখাই দিছোঁ। আৰু এইখন যিখন চালিছিলে পিঠাটো, সেইখন চালনীখন হয়। এতিয়া ভাত পিঠাটো কমপ্লিট হৈ গ'ল। এয়া টোটেল ইমানেই হ'ল আৰু চাই। আৰু এতিয়া চব কমপ্লিট হৈ গ'ল, আৰু এতিয়া খাব টাইম হৈ গ'ল। আৰু বেছি নেদেখাওঁ। আপোনালোকক যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ যিকেইটা কৰিব লগা আছে আৰু কৰি দিব আৰু। বাই বাই।